এইখিনি এন্ট্ৰেন্স হয় পাৰ্কৰ আৰু পাৰ্কৰ এন্ট্ৰেন্সতে এখন ডাঙৰ গেট আছে যিখন আমাৰ ইণ্ডিয়া গেটৰ দৰে দেখা যায় আৰু তাৰ ছাইডতে এইটো ক্ৰিছমাছ ট্ৰী ক্ৰিছমাছ পাইছেহি যে সেইকাৰণে ক্ৰিছমাছ ট্ৰী ধুনীয়াকৈ এইটো ডেক'ৰেশ্যন কৰি ৰাখিছে আৰু তাৰ ছাইডতে এইকেইটা থ্ৰী ষ্টাৰ্ছ এইখন আমাৰ ইণ্ডিয়া গেটৰ দৰে দেখা যায় এইখন এখন হিষ্টৰিকেল পাৰ্ক হয় তাত লিখা আছে Thanks be unto God who gave us the victory. মানে তেওঁলোকৰ কিবা হিষ্ট্ৰী আছিলে চাগে ইয়াতে সেইকাৰণে এখন গেট হিষ্টৰিকেল পাৰ্ক হয় যেতিয়া এখন গেট তেনেকুৱা কিবা মেমৰিতে বনোৱা হয় ইয়াত লিখাই আছে হাই ফ্ৰেণ্ডছ মৰ্ণিং মই এতিয়া মৰ্ণিং ৱাকতে ওলাই আহিছোঁ মই আছোঁ বাৰুদ পাৰ্কত এই পাৰ্কখন মোৰ মানে বহুত মানে ভাল লগা পাৰ্ক আৰু মই ইয়াত প্ৰায়ে আহোঁ মোৰ ঘৰৰ পৰা বেছি দূৰো নহয় 1-1.5 কিলোমিটাৰ ইয়াতে মানে ভিতৰতে ইমান ভাল লাগে আহি ইয়াৰ ভিতৰতে ৰেষ্টুৰেণ্ট আছে জিম আছে চিলড্ৰেন প্লে এৰিয়া আৰু এটা মানে সৰু পুখুৰী টাইপৰ এটা পণ্ড আছে মানে এইবিলাক আহি যেতিয়া ৰাতিপুৱা এইবিলাক দেখোঁ চৰাই চিৰিকটি হাঁহ পাৰ এইবিলাক যেতিয়া দেখা পাওঁ এনেই মনটো ভাল লাগি যায় সেইকাৰণে মই প্ৰায় এই পাৰ্কখনত আহোঁ আৰু আজি ভাবিছোঁ আপোনালোককো অকণমান দেখুৱাওঁ তো ব্লগটো আৰম্ভ কৰোঁ ইয়াত দুটা ৰাস্তা আছে ইফালেদিও যাব পাৰে ইফালেদিও যাব পাৰে ইয়াত এখন প্ৰকাণ্ড প্লেগ্ৰাউণ্ড আছে এয়া গ্ৰাউণ্ডত পানী দি আছে প্লেগ্ৰাউণ্ডৰ অপজিটতে এইখন আছে টেনিছ কোৰ্ট ইয়াতে যদি কোনোবাই টেনিছৰ ট্ৰেইনিং ল'ব বিচাৰে ইয়াতে ল'ব পাৰে ইয়াতে কোচ আছে পিকনিক কৰিবলৈ খুব ভাল এই সৰু সৰুকৈ বনাই ৰখা হৈছে এইবিলাক ইয়াত ঘৰবিলাক যে সৰুকৈ বনাই ৰখা ইয়াতে পিকনিক কৰে মানুহে বহুতে আহি পিকনিক কৰে কিছুমানে মানে সৰু সুৰা বাৰ্থডে পাৰ্টিবিলাক ইয়াতে কৰে ইয়াতে বেলুন চেলুন আঁৰি লয় আৰু ওচৰতে সেয়া আছে বাৰ্বিকিউ কোনোবাই যদি বাৰ্বিকিউ কৰিব বিচাৰে তেনেহ'লে ইয়াত বাৰ্বিকিউ ব্যৱস্থা কৰা আছে এয়া বাৰ্বিকিউ কৰিব পাৰে ইয়াতে ধুনীয়াকৈ বিন আছে ইয়াতে ভালকৈ ইয়াতে পাৰ্টি চাৰ্টি কৰি পিছত চাফ চিকুণ কৰি বিনত পেলাই থৈ যায় আৰু মানুহে ইয়াতো বাৰ্থডে পাৰ্টি কৰিব পাৰে ছেটাৰডে ছানডে এনেকুৱা বাৰ্থডে থাকিলে মানুহে ইয়াতে বেলুন চেলুন আঁৰি সৰু সুৰা বাৰ্থডে পাৰ্টিবিলাক ইয়াতে কৰি দিয়ে গোটেইখিনি সুবিধাও আছে কিছুমান মানুহ ইনডোৰ জিমত যায় বেয়া পায় তেওঁলোকে আউটডোৰ জিম প্ৰিফাৰ কৰে যিসকলে তেওঁলোকে ইয়াতে আহে ইয়াতে গোটেইখিনি ইকুইপমেণ্টছ আছে জিমত যি থাকে এখন ৰেষ্টুৰেণ্ট এখন গোলাপৰ গাৰ্ডেন সেইখন প্লে এৰিয়া চাওকচোন কি ধুনীয়া এখন ৰ'জ গাৰ্ডেন অকল গোলাপ ফুল আছে চব গোলাপ ফুল বেলেগ বেলেগ ধৰণৰ গোলাপ ফুল বেলেগ বেলেগ ৰঙৰ গোলাপ ফুল কলি ইমান ভাল লাগে গোলাপৰ কলি যেতিয়া মেলে ইয়াত গোলাপ ফুলৰ বাহিৰে একো নাই বেলেগ বেলেগ কালাৰৰ গোলাপ ফুল দেখিছোঁ এইটো এটা বেলেগ প্ৰজাতিৰ সেইটো এটা বেলেগ ষ্টাইলৰ চিলড্ৰেন প্লে এৰিয়া হয় এইখিনি পাৰ্কৰ ভিতৰতে আৰু সব বস্তু পাৰ্কৰ ভিতৰতে আছে এই চিলড্ৰেন প্লে এৰিয়াখিনি পাৰ হৈ এখন ৰেষ্টুৰেণ্ট আছে ভিতৰত
এইখন পাৰ্কৰ ভিতৰতে আছে ৰেষ্টুৰেণ্ট পিকনিক Burwood পাৰ্কৰ ভিতৰতে আছে এখন ৰেষ্টুৰেণ্ট চাইনিজৰ ডান্স চলি আছে ডান্সৰ ষ্টাইলতে এক্সাৰচাইজবিলাক কৰে সেইকাৰণে ভাল তেতিয়া কৰি বৰ নালাগে এইবিলাক জাকে জাকে পাৰ চাওকচোন এইবিলাক এনেকৈ দেখিলে বাৰু খাবলৈ মন যাবনে এনেকৈ দেখিলে খাব এনেই পাৰ খাই মই বহুত ভাল পাওঁ কিন্তু এনেকৈ দেখিলে পাৰ খাব মন নাযায় দেই এইটো এটা মণ্ডপ আৰু ইয়াৰ লগতে বাৰুদ কমিউনিটি চেণ্টাৰটো জইন হৈ আছে ইয়াত মাজে মাজে কিবা কিবি ফাংচনছ পাৰফৰ্মেঞ্চেছ এইবিলাক হৈ থাকে ইয়াতে বক্সিং চলি আছে প্ৰেক্টিছ ট্ৰেইনিং দি আছে ৱাও মই কেতিয়াও আগতে ইমান ওচৰৰ পৰা চাই পোৱা নাছিলোঁ আজি ফাৰ্ষ্ট টাইম চাইছোঁ বা ইমান ডাঙৰ পাঞ্চ মাৰে আজিহে দেখিছোঁ মজা লাগিছে চাই মোৰ মজা লাগিছে কিন্তু তেওঁলোকৰ কেনেকুৱা লাগিছে নাজানো ইয়াতো ট্ৰেইনিং চলি আছে মেবি এয়া চাইনিজৰ হয় মই ইমান ভালকৈ নাজানো পাৰ্কৰ মাজতে এয়া পানীৰ ব্যৱস্থা কৰাও থাকে এই গছৰ পৰা বেঙুনীয়া ফুলবিলাকৰ তলত পৰি আছে এই ফুলবিলাক কি ধুনীয়া লাগিছে চাবলৈ বেঙুনীয়া বেঙুনীয়া এই ৰাস্তাটো গোটেই বেঙুনীয়া ফুলে ভৰি আছে বৰ ধুনীয়া লাগিছে এইকেইটা ইমান মৰম লগা চৰাইকেইটা এইটো আমাৰ বগলীটো টাইপৰ খালি এইটো বগা ক'লা হয় এইকেইটা এই পণ্ডটোত বহুত মাছ আছে যেন লাগিছে গোটেই চৰাই ভৰি থাকে হাঁহো আছে কিছুমান চৰি থকা দেখোঁ ইয়াতে এয়া নাচি আছে পুৰা ইয়াতে আকৌ অকণমান এজেডখিনিয়ে বৰ বেলেগ এটা জোচত নাচি আছে এইবিলাক চব এক্সাৰচাইজেই হয় বহুত ডাঙৰ পাৰ্কখন ইয়াৰ ভিতৰতে চব মানে ফেচিলিটিছ আছে
মোৰ ৱাক কৰা এতিয়া হৈ গৈছে আৰু মই এতিয়া আৰু ঘৰলৈ যাওঁ। আপোনালোকক যিমান পাৰোঁ পাৰ্কৰ ভিতৰৰ বস্তুবিলাক দেখুৱালোঁ। এতিয়া মই ঘৰ যাওঁ। আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিছে, আৰু যদি ভাল পাইছে এটা লাইক কৰি দিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব। পুনৰ এটা নতুন ব্লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।